হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই এইফালে দালি বনাই আছোঁ আৰু এইফালে কণী আৰু আলু বইল কৰিছোঁ। ফটাফট বনাম কাৰণ এজন বিশেষ ব্যক্তিক লগ ধৰিব যাম, এজন বিশেষ প্ৰতিভা থকা ব্যক্তি, আৰু মই আপোনালোকক আজি তেওঁলোকৰ লগত চিনাকি কৰাম আৰু তেওঁৰ প্ৰতিভাটোনো কি সেয়াও মই আপোনালোকক দেখুৱাম। আৰু এতিয়া ফটাফট ভাত বনাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এয়া হ'ল ককা। আমি আহি পালোঁ। তেওঁ বহে নাৰিকলী মন্দিৰৰ বাহিৰত। প্ৰায় সকলো মানুহে তেওঁক চিনিয়ে পায়। আৰু অকণমান তেওঁৰ প্ৰতিভাটোৰ বিষয়ে জানো আৰু আপোনালোকে শুনক আৰু অকণমান ককাক সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। হেল্ল', হেল্ল', কি কৰি আছ? এই আছোঁ ঘৰতে। তই এটা কাম কৰিছিলে, তাত আমাৰ দিকে নাহলি আকৌ, আমাৰ দিকে নাহলি ন? এই আজি গধূলি যাওঁ নেকি? আহিছোঁ বাৰু, যাব লাগিব দে। এই আগতে গৈছিলোঁ, এতিয়া কিয় নাহল ন? এতিয়া মনত নপৰা হ'ল আৰু। এই মনত পৰি আছে ৰহ, মইহে যাব সময় পোৱা নাই। আহিছোঁ আজি গধূলি। হয় নেকি? টকা টকা আছে, ডাঙৰ টকা আছে ভালে। হয় নেকি? বিয়া কথা পাবি নেকি? বিয়া কথা পাবি? এতিয়া পাতি বিয়া নহ'ব হয় নেকি? বিয়া নহ'ব। কিয় হয়? কিয় নহয়? তোৰ দৰা চাইছ নেকি? নাই দে, চাইছ বা? কি আছে ন আকৌ? দৰা চৰা চাব পাৰা। নাই দে, চাওঁ এই সঁচা কথা নকৰে আমাক। আজিকালি মানুহ চবৰে বুকিঙত থাকে নে এটা এটা হ'লেও। ক'বা একো নাপালি আৰু বেলেগ কথা আজি ক'ব পাৰে। বেলেগ কথা কি ক'ম আৰু? তোক আজি গধূলি যাম বুলি কৈছি নহয়, তই আজি ঘৰত থাকিবি তই। হ'ব দে, মই থাকিম দে আজি ঘৰত। তই আহাৰ আগতে তই এটা কাম কৰিছোঁ না? কি? মই তই আহাৰ আগতে তই মোক এটা মিছ কল দিবি। হয় নেকি? তেতিয়া মই ঘৰত থাকোঁ নাথাকোঁ মোক ক'ম আৰু। হয় নেকি? দে হ'ব দে। তাই বিয়া আৰু দেই, মই আশা কৰি থাকিলোঁ আৰু। হ'ব দে। তেতিয়া ৰাখো দে ন? ৰাখ।